কালচাৰ ক্লাব আৰু কিণ্ডাৰগাৰ্টেনৰ পৰিয়ালবৰ্গক ধন্যবাদ জনাইছোঁ যে তেওঁলোকৰ এইটো দ্বিতীয়টো ব্ৰাঞ্চ ইয়াত মুকলি কৰা হৈছে আৰু সদায় আমি দেখিবলৈ পাওঁ যে কিণ্ডাৰগাৰ্টেন যিবোৰ স্কুল আছে সদায় অকণমান ৰেচিডেঞ্চিয়েল এৰিয়াতে খোলা হয় কাৰণ মাকৰ পেটৰ পৰা যেতিয়া বাচ্চাটো ওলাই আহে তাৰপিছত ঘৰত যিখিনি শিক্ষা পায় তাৰ পাছত তেওঁলোকে যিটো আমি ছ'চিয়েলাইজেশ্যন বুলি কওঁ ইংৰাজীত ছ'চিয়েলাইজ কৰিবলৈ তেওঁলোকে বা স্কুল প্ৰথম খোজটো স্কুলখন সদায় কিণ্ডাৰগাৰ্টেন হ'লে ভাল হয় কাৰণে আমি ভাবোঁ কাৰণ মই মোৰ সন্তানটো কিণ্ডাৰগাৰ্টেনতে দিছোঁ তাৰপিছত মই তাক ক্লাছ 1তহে ডাঙৰ স্কুললৈ লৈ যাম কাৰণ মই ভাবোঁ মাতৃ হিচাপে যে বাচ্চাটো যেতিয়া সৰু যেতিয়া কিণ্ডাৰগাৰ্টেন এখন স্কুলত আহে এটা বন্ধ এটা ক্ল'জড এটা চাৰ্কিটত তেওঁলোকে শিক্ষা গ্ৰহণ কৰে আৰু সেই ঘৰৰ নিচিনা এটা পৰিৱেশ পায় যিসকল ইয়াত শিক্ষক শিক্ষয়িত্ৰী থাকে তেওঁলোকে ঘৰৰ এটা পৰিৱেশ দিব পাৰে বাচ্চাটো সেইকাৰণে আচলতে চাগে কিণ্ডাৰগাৰ্টেন কনচেপ্টটো উলিওৱা হৈছে আৰু ইয়াত যিখিনি ল'ৰা ছোৱালী থাকে কাৰণ বহুত ডাঙৰ কোৱান্টিটি ল'ৰা ছোৱালী নাথাকে ইয়াতে গতিকে যিখিনি ল'ৰা ছোৱালী ইয়ালৈ আহে অকণমানি বাচ্চাবোৰ আহে তেওঁলোকে মাকৰ আৰু দেউতাকৰ কোলাৰ পৰা ওলাই আহে তাৰ পাছত তেওঁলোকে যিটো ঘৰৰ সেই পৰিৱেশটো পায় আৰু আটাইতকৈ ভাল লগা হৈছে যে প্ৰতিটো সময়ত এতিয়া পঢ়াটো আচলতে বেলেগ ধৰণৰ ষ্টেজলৈ গৈ আছে আৰু এতিয়া পঢ়াটো এক্টিভিটি বেছড হৈছে গতিকে এতিয়া তেওঁলোকে কালচাৰ ক্লাব আৰু কিণ্ডাৰগাৰ্টেন তেওঁলোকে যিখিনি শিক্ষা ইয়াতে ল'ৰা ছোৱালীখিনিক দিব সেইখিনি এক্টিভিটি বেছড হৈছে আকৌ আপোনাক কৈছেই যে প্ৰতিটো বস্তু তেওঁলোকে প্ৰেক্টিকেলি দেখুৱাব মই ভাবোঁ তেওঁলোকৰ কাৰিকুলামটো নিশ্চয় খুব খুব আধুনিক হয় আৰু সুন্দৰ হয় ক্ৰিয়েটিভ হয় গতিকে ল'ৰা ছোৱালীখিনি নিশ্চয় আহি ভাল পাবহি ইয়াতে যিখিনি যিহেতু বেলতলাত খোলা হৈছে বেলতলা মাজমজিয়াত খোলা হৈছে গতিকে আপোনালোকৰ জৰিয়তে যিসকল অভিভাৱকসকল আছে তেওঁলোকৰ বাচ্চা এতিয়া স্কুলত দিবলৈ যা যোগাৰ কৰিছে তেওঁলোকে নিশ্চয় কালচাৰ ক্লাব আৰু কিণ্ডাৰগাৰ্টেনলৈ আহিব পাৰে নিজৰ বাচ্চাটোক লৈ পেলাই আৰু প্ৰথম প্ৰাইমেৰী যিখিনি শিক্ষা বুলিয়েই কওঁ সেইখিনি শিক্ষা ইয়াতে দিয়ক তাৰপাছত বাচ্চাটোক ইয়াতে ধুনীয়াকৈ তৈয়াৰ কৰি ৰেডি কৰি পেলাই তাৰপাছত ডাঙৰ স্কুললৈ লৈ যাব